কণিকা নাথ নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনালোঁ। আপোনালোকক যাই পিনে চবখিনি কৈ থাকিম, তো চাই থাকক মোৰ ভিডিঅ'টো, চাই থাকক। তো এতিয়া আছোঁ আমি ৰখি, আগত হৈ আছে অডিশ্যন, মানে 10জনীকৈ কৰিছে, আগত 5জনী, পিছত 5জনী, তাৰপিছত এইফালে আছে হিমা। নাৰ্ভাছ ওলাই গৈছে মাই। তাৰপিছত সেনেকৈ হয় আমি আহি যিখিনি মানে কৰিব লগা কাম আছিল সেইখিনি কৰিলোঁ, কাগজ পাতি কিবা কিবি জমা দি পিনে মেডিকেলো কৰিল, যিহেতু ইমান দেৰি নাচিব লগা কথা। তো এইফালে এতিয়া চবকে মানে নাচিব দিছে আৰু যাই যেনেকৈ পাৰে, যিহেতু আমাক গানটো শিকোৱা নাছিল, তো যাৰ যে চাই আছে তো তাৰ পৰা চিলেক্ট কৰিছে। তো ময়ো গ'লোঁ দিবৰ কাৰণে অডিশ্যন। তো 4জনী মানে একেলগে পৰিলোঁ, যিহেতু ফৰ্মকেইখন মানে একেলগে জমা দিছিলোঁ। আকৌ এবাৰ আগত আহি নাচিব দিলে। বাছনি দেখিবলৈ সক্ষম হোৱা এইসকল বিহুৱতীলৈ অভিনন্দন থাকিল। অভিনন্দন থাকিল ভাস্বতী দাস, কণিকা নাথ, প্ৰতিভা ৰাভা, হিমাশ্ৰী কুমাৰী আটাইলৈ আন্তৰিক অভিনন্দন থাকিল। নাচনীবিলাক চাওক গাইজ, তাৰে ভিতৰত আমি তিনিটাবিলাক লৈছোঁ গাইজ। আমি য'ত যাওঁ একেলগে যাম, আমি কায়ক আকৌ ভাঙি কিনে নাযাওঁ, মানে এইটো অকলে যাব লাগিব, মই অকলে নাযাওঁ। এইখন মেডিকেল কৰিছে আমাৰ, এইখন ভাস্বতী মোৰখন ভিতৰত থাকিল। খালি 12টাৰ আগত মানে এইখন অনলাইন দোকানত কিবা কিবি কৰিব দিছে, নহ'লে মানে আমাৰ তো যাম বাৰু। এতিয়া লাষ্টত গোটেইকেইজনীকে এবাৰ নাচিব দিলে, যোনকেইগৰাকী মানে চিলেক্ট হোৱা নাছিল ইয়াৰ পৰাও চিলেক্ট কৰি ল'ব কেইজনীমান। তো এইফালে কোনোবাই গান গাই আছে, তো মই চাওঁগৈ কোনে গান গাই আছে। সিলেক্ট হৈ গ'লো। এইফালে কেমেৰামেন ভাস্বতীও চিলেক্ট হৈছে, এইফালে হিমাও চিলেক্ট হৈছে। আমি এতিয়া ৰিহাৰ্চেলৰ কাৰণে আহিম 27 তাৰিখে, 1 তাৰিখৰ পৰা 1 তাৰিখলৈ যাম। তো এতিয়া আমি ঘৰত যাম তাড়াতাড়ি। আমি ক'ত আহিছোঁ বামুণীগাঁৱৰ পাৰা আৰু এনেকৈ মানে হঠাৎ হৈ গ'ল এইবিলাক চব। মই আজি ইমান ভাবা নাছিলোঁ কি এনেকৈ অডিশ্যন দিব আহিম কিবা কৰিম। তো এতিয়া পিছফালে ভাস্বতী আছে, মই আপোনালোকক দেখাই দিম। ইমান দেৰি কেমেৰা ধৰি আছিল। তো পিছপিনে মানে ইয়াতে আমাৰ
ইয়াতে আমাক নাচিব দিছিল তাৰপিছত ইয়াতে মানে যোনে মানে নাপালে আৰু তাতে অডিশ্যনত এনেও তাই পাব তাই এনেও অডিশ্যনত নাপালে সিহঁতক মানে অলপ নাচিব দিলে তাৰপিছত এতিয়া মানে চিলেক্ট কৰিব আৰু সিহঁতৰ মাজত তো ইয়াতে বহি আছে আমাৰো আমি 4জনী আহিছিলো যিহেতু তাইও আছে তাতে চিলেক্ট হ'ব চায়ত তাইৰ নামটো লৈ গৈছে গোটেইজনে পালে ভাল লাগিব আৰু তো এতিয়া তাইক ৰখি আছো আমি বুলিয়ে ঘৰত গুচি যাম গাইছ আমি এতিয়া ৰখি আছো গাড়ী এইফালে পেপচি এইফালে তাইও লাষ্টত চিলে হৈছে গাইছ যিটো মই কৈছিলোঁ কি মানে হয় তাই মানে ফাৰ্ষ্ট হোৱা নাছিল তাৰপিছত লাষ্টত তাই পাইছে সেইকাৰণে আমাৰ ভাল লাগি আছে हारके जीतने वाले को बाजीगर कहते हैं मोरे সেনেকৈ আছিল হাৰিয়া জিকছো দে একবাৰতে নকং দে আহি পাওঁতে পাতে বহুত দেৰিয়ে হৈ গ'ল গধূলি হ'ল আৰু সেনেকৈ হয়তো 27 তাৰিখৰ পৰা ৰিহাৰ্চেল হ'ব 27 তাৰিখৰ পৰা 1 তাৰিখলৈ হ'ব চাগে সেনেকৈ যাম ৰিহাৰ্চেলত তো আৰু নেক্সট ভিডিঅ'ত লগ পাম আপোনালোকে চাই থাকিব আৰু ছাবস্ক্ৰাইব কৰি দিব যাতে মই কৰা ভিডিঅ'বিলাক আপোনালোকে জল্দি পায় তাৰ কাৰণে বাই বাই